মোৰ জানো কিয় এনেকুৱা লাগে দেওবাৰ দিনটোত কাম বেছি লাগে কিন্তু তথাপিতো ৰাতিপুৱাতে ডিমানৰ মতে কাম লুচি ঘুগুনি খুৱাই পঠাইছোঁ 8 বজাতে আহকচোন নহ'লে মই বহুত সহজ পদ্ধতিৰে বনালোঁ তাকে আপোনালোকক দেখাওঁ মই অকণমান পনীৰ আছিলে মই কেৰাহীতে ভাজি লৈছোঁ তাৰপাছতে কেৰাহীত দিছোঁ পাঁচফোৰণ এয়া কেঁচা জলকীয়া পিঁয়াজ আকৌ আদা নহৰু থেতালি লোৱা বিলাহী এটা তাৰপাছত যিখিনি শুকান মছলা এয়া ৰেড চিলি ধনিয়া গৰম মছলা নিমখ হালধি হয় নহয় সকলোখিনি দি মই ভাজি লৈছোঁ আৰু ৰাতিয়ে বুট দাইল তিয়াই ৰাখিছিলোঁ যে বুট দাইলখিনিও অকণমান ভাজি লৈছোঁ তাৰপাছতে পৰিমাণ অনুযায়ী পানী দিছোঁ দি কুকাৰত একেবাৰতে দি লৈছোঁ আপোনালোকে কুকাৰতে ভাজিব পাৰে মই কুকাৰত ভাজা নাই কুকাৰটো বৰ লেতেৰা হয় জানেনে আৰু হেঁচি মাজিবও নোৱাৰোঁ তাৰপাছতে অকণমান গৰম মছলা মই থেতালি তাতে দি কুকাৰৰ চিটি 2টা আহিবলৈ দিছোঁ ৰাতিয়েতো মই ধুনীয়াকৈ আটা মুঠিয়ে থৈ দিছিলোঁ এতিয়া ধুনীয়াকৈ বেলি পেলাই মই গৰম লুচিকেইটা ভাজি দিলোঁ খুব কম সময়তে হয় নহয় জানো বাৰু কওকচোন এয়া চাওকচোন একদম ফুলা লুচিও ৰেডি হৈ গ'ল আনফালে মোৰ ঘুগুনিও ৰেডি হৈ গ'ল আমাৰ এজনৰ আকৌ দেৰি হ'লে ইটো ৰুমৰ পৰা সিটো ৰুম তেনেকৈ থাকোঁতেই যায় বনিলে লাগিছে খেলাত তোমাৰ আকৌ বাতিয়ে কাঁহী তুমি এই বাতিটোৱে তোমাৰ সেইটো বাতিয়ে তোমাৰ মোৰ আকৌ কাঁহীখন নানিলে যে মই পেছে লাগিলোঁ নহয় আমাৰ পেছৰ কথানো কি ক'ব আমি দিনটো 10 বাৰমান পেছ লাগো আমি ৰাতিপুৱা বেলাটো এনেকৈয়ে খালোঁ থালিত খোৱাৰ কাৰণে কি ফজলি পূজা লাগিছে ন যদি দুটামান পকেটত ভৰাই লৈ যাব পাৰিলে বিয়া লাগিছে আগতে কাৰ তুলনি বিয়াত লুচি ঘুগুনি দিছিলে মনত পেলাবচোন আৰু কমেণ্ট এটা কৰি জনাব দেই মোৰ বিয়াত পিছে ভাত দিছিলে